মই কোন তুমি জানানে? হয়তো নাজানা, হয়তো জানিবও নিবিচাৰা, কাৰণ তোমাৰ ব্যস্ততাৰ অফুৰন্ত কোলাহলত মই মাথো দিশভ্ৰষ্ট নাবিক। মোৰ প্ৰতিচ্ছবিয়ে কথা কয়, তাৰ লগত মই প্ৰায়েই কথা পাতোঁ। সি ৰৈ চাই থাকে মোক দূৰণিৰ পৰা, মুখামুখি হোৱা নাই। নিৰ্জনতাৰ সুযোগ লৈ সি মোক লগ কৰিবলৈ আহিছে। বহুত সময় কথা পাতিলোঁ, কাৰণ তুমি নাজানা মই কোন।